দেৱৰ অধিপতি মই দেৱ পুৰন্দৰ মাতৃ মোৰ মহামতী ঔষধি জননী জগত আৰাধ্য তেওঁ ভুৱন নন্দিতা দেৱতাৰ মংগলৰ হেতু বিশ্বকৰ্তা ভুৱন ৰক্ষক পৰম দেৱতাৰ নামে স্মৰণ কৰি অমরাবতীপুর এই স্বর্গত নিতে নিতে বিলাস করে প্রেম হাবি সঁচাকৈ নহে জানো অমরাবতীপুর আমারে অমূল্য সম্পদ কিন্তু দেৱগণ ব্ৰহ্মাৰ মুখৰ পৰা তাৰ ইচ্ছু জানিব কাশ্যপৰ ঔৰক্ষত হৈ মাতৃ দিদিয়ে জন্ম দিছে দুটি দৈত্য মহাভয়ংকৰ নাম হৈছে হিৰণ্যাক্ষ আৰু দেৱগণ নাজানো দেৱগণ পুনৰবাৰ স্বৰ্গত কি ঘটে ৰক্তম নাই তাৰ কোনো চিন্তাৰ কাৰণ সময়ত ইমান শক্তিশালী দিদি নিৰঞ্জন দেৱতাৰ যজ্ঞৰ লগতে দেহ পুৰি ভৰিছে দানৱ তই মাতা বিকিয়া উলিমা দি গৈ দুখীয়া খাদ্য ব্ৰাহ্মণৰ ভাবিছে তোৰ নিজ স্বাস্থ্যপূৰণৰ বাবে দৈত্য গুৰু হাত ভূতকৈ নানাভাৱে কুবংশালী দানৱী নিৰ্যাতনকাৰী ইহঁতিৰ সত্য কথাৰে পৰা ইখনলৈ দগ্ধ হৈ দৈত্য মাতা দিদিয়াজী অতিকৈ নিষ্ঠুৰা দৈত্য মাতা দিদিৰ অহিত চিন্তাই হৈছে একমাত্ৰ কাম্য জীৱন তাৰ বাবে থকিত নহয় দেৱতা সময়ত দেখা যাব কিমান ভয়ংকৰ সেই দিদিৰ নন্দন দৈত্যৰ জনম তাৰ বাবে দেৱগণ কেৱে যাতে নকৰা শংকা কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যদি হয় এই দেৱতাৰ সহায় বাধ্য
দৈত্য দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন। তথাপিও দিয়ে কিয়নো এই কথা ক'ব গোৱাবিশ্বকৰ্মা আনন্দৰে মই দিছোঁ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বই অমৰাৱতী নগৰৰ চৌপাশে ঘেৰা এক অভিন্ন দেৱালময় গড়াল নিৰ্মাণ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুক্ত গাঁথি নিজভাৱে মই গড়াল নিৰ্মাণ অলংক পাচলি ধৰিব ঠায়ে ঠায়ে ভাবি প্ৰতিৰক্ষা বাকী মই গড়াল নিৰ্মাণ ধন্য ধন্য বিশ্বকৰ্মা ভগৱান এইলৈ তোমাক কৰিছো প্ৰশংসা। তোমাৰ হাতেৰে গঢ়া এই অমৰাৱতীবোৰ চিৰদিন জিলিকিব স্মৃতি চিহ্ন হৈ তোমাৰ এই বিলম্বৰ শেষ কৰিব যাওঁ আমি বিশ্ৰামৰ আপোনাৰ পৰম্পৰাই ধন্য কৰিলে আজি এই অমৰাৱতীবোৰ নারায়ণ নারায়ণ কওকচোন আস্থান কিবা নতুন সংবাদ নারায়ণ বর্তমান বাসক নাই নাই কোনো নতুন সংবাদ কিন্তু কিন্তু ভবিষ্যতে বাণী এটি লৈ আহিছো মই সুদূৰ মৰমৰ পৰা আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰ সহোদৰ ভাতৃ হিৰণ্যক্ষবিৰে ভৱিষ্যত কৰিছে সূচনা ভীষণ সোনকালে কৰিছে গৰ্জন দুয়ো বিশ্ব জয়ন্তী জন্মৰ প্ৰথমতে উঠৰ হৰি খুব প্ৰমাণ হৈ মুখমতীয়া তিনি নাই আউলি বাউ সেই দানৱৰ নিষ্ফল গৰ্জনতে এই দেৱতাৰ ভগৱানো কিবা প্ৰকাৰ এই দেৱতাৰ হাঁহি উঠে তমক্ষণে বাণী দেৱপুৰত এই বিশ্ব বৈৰী হয় যদি সেই দুই দৈত্যবিদ এই বিশ্বৰ ৰব জানো তোমাৰ এই অমৰাৱতী ভিন্ন ভিন্ন ৰূপ পুৰা হেৰা দেৱপুৰত যত মানে অমৰকম স্বৰ্গ সত্য আতা পাতাল সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহিছে হিৰণ্যক্ষবীৰ
অবিলম্বে কৰা প্ৰতিজ্ঞা নহলে দেৱতাৰ ধ্বংস হব কি